Hello friends, welcome to my YouTube channel অসমীয়া পৰি পূজাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বাহিৰত বৰষুণ দি আছে, বৰষুণৰ চাউণ্ডটো অলপ আহিব পাৰে, গতিকে কিনো কৰিম, বৰষুণৰ বতৰ চাউণ্ডটো আহিবই। আৰু ইমান মানে ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণ, মানে ইমান বৰষুণত আজি ভাবিছোঁ অলপ ওলাই যাওঁ মানে এইটো কি, বহুত দিনৰ পৰা মোৰ গাটো ভাল নহয়, সেইটো কাৰণে মই ভিডিঅ' দিব পৰা নাই। তাকে বোলো আজি ডক্টৰক এবাৰ দেখাই আহোঁ, ইমান গাটো বেয়া হৈছে, বহুত কিবা কিবি কৰিছোঁ, ভাল হোৱা নাই। কি হৈছিল, কি কৰিছিলোঁ আৰু আজি কিয় ডক্টৰৰ ওচৰলৈ যাওঁ, সকলোবিলাক আপোনালোকক ক'ম। মোৰ মুখখন চাই আপোনালোকে কথাখিনি শুনি থাকিবলৈ হয়তো আমনি পাব পাৰে, গতিকে কৈ থাকিম সকলোবিলাক ক'ম আপোনালোকে, গতিকে চাই থাকিব। আৰু চাই পেলাই যদি ভাল পায় তেন্তে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মামী আৰু মই আছোঁ, টাউন পাই গ'লোহি। এয়া সেইজনী মামী, এজনী মই অট'ত উঠি গৈ আছোঁ মেডিকেললৈ। মেডিকেল ৰোডত আমি আহি আছোঁ এতিয়া। চাৰিআলি পাম এতিয়া, চাৰিআলি, এইটো চাৰিআলি হ'ব দেই, পাম এতিয়া আৰু চাৰিআলি। এইখনে আমাৰ ধেমাজি টাউনখন। ধেমাজিবিলাকেতো চিনি পায়, সকলো চব গলি চব চিনি পায়। এয়া কলফিল্ডৰ চাগে কিবা পাতিব চাগে, পেণ্ডেল দৌৰি আছে। আৰু যিসকলে ধেমাজি টাউন অহা নাই এইবিলাকে চিনি পাব। আৰু এয়া চাৰিআলিটো এইপিনে সোমাই যাব লাগিব, কোৱাফলত আছে আমাৰ মেডিকেলখন। গতিকে আমি আহি আছোঁ, চাই থাকক। আহি পালোহি আমি, এইখন ধেমাজি মেডিকেল, এইখন নতুনখন চাওক, নতুন বিল্ডিংটো এইটো, আৰু পুৰণা বিল্ডিংটো এইফালে আছে, এইটো পুৰণা বিল্ডিং নহয় আৰু পুৰণা, কিন্তু মেডিকেল খুব কম অহা হৈছে, সেইটো কাৰণে ভালকৈ মই নাজানো। মামীক লৈ আহিছোঁ, এইপিনে টিকেট কাটি লওঁ, টিকেটটো কাটি পেলাই যাম আৰু। গতিকে আপোনালোককো দেখাই দিছোঁ অলপ কিমান ভিৰ। মই দেখালোঁ এতিয়া মামীয়ে দেখাবলৈ 22 নম্বৰ ৰুমত ডক্টৰ এজন নাই, ৰৈ আছে মামীজনী। এইখন পুৰণা মেডিকেলখন, নতুনখন আপোনালোকক দেখালোঁ। ৰৈ আছে আমি মেডিকেললৈ আহি দাঁত উলিয়াই আছোঁ আৰু আহিলোঁ বিশাললৈ। এইখন বিশালৰ এইবিলাক ছেকেণ্ড ফ্ল'ৰত সোমাইছোঁ আমি। এইবিলাক কাপোৰ, সৰু ছোৱালীৰ কাপোৰ। মই বিশেষকৈ ছোৱালীজনীৰ কাৰণে এখন টেবুল আনিবলৈ গৈছোঁ, পঢ়িবৰ কাৰণে, বিচনাত বহি পেলাই পঢ়িবৰ কাৰণে। এইবিলাক কাপোৰ, কুৰ্তি, এইপিনে সৰু ছোৱালীৰ কাপোৰ আছে সেইফালে, আৰু এইফালে টেবুলখন অলপ পাছলৈ আছে। গতিকে আহি আছোঁ, এইখনে আৰু সৰুকৈ অলপ দেখাইছোঁ আৰু কি পাৰোঁ। ভালকৈ দেখাব নোৱাৰিলোঁ, মানে ইমানকৈ ভিডিঅ' কৰি থাকিবলৈও বেয়া যে, সেইটো কাৰণে যিমানখিনি পাৰোঁ সিমানখিনি দেখা। এতিয়া আমি তিনিআলি পালোহি, এখন আমাৰ ধেমাজি থানা। এইটো তিনিআলিটো আজি টাউনত পূৰা মামীৰ লগত ঘূৰি ফুৰিছোঁ। এয়া বিশালৰ পৰা নাতিনীসকলে টেবুল ল'লে। এইবাৰ আমি বাছত উঠি ল'লোঁ। এয়া মামী আৰু মই চিটত বহি ল'লোঁ। বাছত উঠি পামগৈ আৰু অলপ পাছত। গতিকে ইমানেই আছিলে আমাৰ। বহুত আগতীয়াকৈ আগত ৰখাই দিলেহি দেই। আমি এতিয়া খোজকাঢ়ি আকৌ পিছলৈ গৈ আছোঁ। পালোহি আৰু ঘৰ যেনে তেনে। আমি আহি আছোঁ, চাই থাকক। মৰিগাঁও চাৰিআলিত এখন আমাৰ মামাৰ দোকান দেই। হ'লচেলত দিয়ে নে? এখন ধুনীয়া মেখেলা চাদৰ আছে, ধুনীয়া কুৰ্তি আছে। এইপিনে লওঁ বুলি ক'লে পাৰিব, টচ মুগা গামোচা, কি লাগে চব পাব। পঢ়া কলেজখন চাওক। যিসকলে মোৰ ভিডিঅ'বিলাক দেখিছে, আগতে দেখিছে বাৰু মোৰ কলেজখন, আৰু এটা ভিডিঅ' আছে কলেজখনৰ, হ'লেও কলেজখন পাৰ হৈ গ'লে মানে দেখাবলৈ মন যায়। যিসকল নতুন তেওঁলোকক দেখাই দিছোঁ আৰু। এইখন মেইন গেটখন। দাই ভালনে? মিক্সাৰ দিয়ক।
একো হোৱা নাই এয়া গাৰ্লছ হোষ্টেল এয়া প্ৰিন্সিপাল ছাৰৰ ঘৰ এইখিনি কলেজৰ মিক্সাৰ একদম আগতে মানে পূৰা খাওঁ আৰু ক্লাছ নাথাকিলে কলেজৰ মিক্সাৰখিনি খাওঁৱেই এইখন আমাৰ কলেজৰ ছেকেণ্ড গেট এইটো জিৰণি চৰা আমি এই জিৰণি চৰাতে বহি কিমান যে আড্ডা পিটিছিলোঁ কিমান যে কথা পাতিছিলোঁ ঠিকনা নাই আৰু দেই সেইপিনে কলেজৰ মুখে মুখে থকাটো এইটো আমাৰ লাইব্ৰেৰী হয় কলেজখন সোমাই আপোনালোকক কেতিয়াবা ভালকৈ দেখাম বাৰু এইটো চাওক ধুনীয়া পৰিৱেশ মামীহঁতৰ ঘৰ কাষতে আছে নৈখন এই নৈখন কিন্তু বিৰাট ভাল লাগে জেগাবিলাক বিৰাট ভাল লাগে মই আপোনালোকক যে কৈছিলোঁ মোৰ গা বেয়া আচলতে মোৰ হেৰি হৈছিল পানী মানে বহুত দিনৰ পৰা গুটি সৰু সৰুকৈ গুটি উঠিছিলে তাৰপিছত মই ভাবিলোঁ মই যে মোৰ কিবা হুমি বুলি কয় যে আমাৰ অসমীয়া মানুহে চিনি পাবই চাগে হুমি বুলি কয় কুকুৰা চুকুৰা পুহিলে হয় হুমি হৈছে বুলি ভাবিছিলোঁ কিন্তু হুমি নহয় আৰু ওচৰৰ আইতা দুগৰাকী মানুহ দেখালোঁ আইতা কেইগৰাকীয়ে ক'লে যে মোৰ বসন্ত উঠিছে বুলি বসন্ত উঠাৰ কাৰণে মই টোপোলা বান্ধিলোঁ টোপোলা বান্ধি পেলাই মই সকাম চকাম কৰিলোঁ সকাম চকাম কৰি মানো খালোঁ মই কিন্তু ভাল নহ'ল কাৰণে মই ডক্টৰক দেখাম বুলি ভাবিছিলোঁ আৰু দেখিছেনে কিনাই মিনাই অৱস্থা নাইকিয়া হ'লোঁ ইমানেই গা বেয়া হ'ল মোৰ তাৰপিছত এতিয়া আজি ডক্টৰক দেখালোঁ ডক্টৰক দেখাই ডক্টৰে টেবলেট দিছে ঔষধ দিছে টেবলেটে ঔষধ আৰু বডি লোচনৰ নিচিনা ঔষধ এটা দিছে সেই ঔষধ দুটা ঘঁহিলে ভাল হ'ব বুলি কৈছে এতিয়া চাওঁ কি হয় যদি ভাল নহয় আকৌ ডক্টৰৰ ওচৰলৈ যাব লাগিব এতিয়া চাওঁ এই মামীহঁতে বৰশী বাই আছে এইকেইটা মাছ মাছ দুটা পালি চাওঁ চাওক এয়া মাছ শিঙি মাছ এইজনী আমাৰ টিকলি মেকলিজনী মামীৰ লগত বৰশী বাইছে কিনাৰলৈ নাযাবা দেই আহা অকণমান বৰষুণ টিপিয়ালে মামী চাওকচোন ইমান ভাল লাগে জেগাডোখৰ এইফালে এখন পথাৰ এইখনে আৰু জেগাবিলাক এইবিলাকে আৰু জেগাবিলাক চাওক ধুনীয়া পৰিৱেশ আপোনালোকে কেনেকুৱা পালে জেগাডোখৰ জনাব মোক কমেণ্ট কৰি আৰু মৈধল কলেজৰ কোন কোন আছে সেইখিনিও কমেণ্ট কৰি জনাব আৰু আমাৰ ভাইটি এটা আছে ৰ'ব দেই দেখাম সেইটো ইয়াৰো ইউটিউব চেনেল এটা আছে দেই তোমাৰ চেনেলৰ নাম কৈ দিয়া মোৰ চেনেলটো SZ মনো FF বুলি আছে চিনি নাপাওঁ চাগে বেলেগ অডিয়েঞ্চ বেলেগ গেমৰ অডিয়েঞ্চ বেলেগ চবৰে বেলেগ তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে তো বহুত ভাল ভিডিঅ' বনাই থাকে তোমালোকে দেখিছাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা তো আগলৈও ভাল ভিডিঅ' দি থাকিব আৰু গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই